পুনৰ আপোনালোকৰ মাজলৈ 20টা জিকেৰ প্ৰশ্ন লৈ আহিছোঁ আৰু 20 প্ৰশ্নকেইটা এছামিজ লেংগুৱেজ লিটাৰেচাৰ এণ্ড কালচাৰ অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ ওপৰত ভিডিঅ'ত খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আছে সো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে নতুন ভিডিঅ'বিলাকৰ আপডেট সোনকালে পায় আৰু চাব পাৰে তো বলক এই প্ৰশ্নমূলক আগবাঢ়িছোঁ The first question, which is the best book written by Madhavdev? Madhavdevar দ্বাৰা শ্ৰেষ্ঠ ৰচনাখনৰ নাম কি? বা মাধৱদেৱে যিবিলাক গ্ৰন্থ লিখিছিলে তাৰে ভিতৰত শ্ৰেষ্ঠ কোনটো আছিল? তোমাৰ ৰাইট আনসাৰ অপশন বি নামঘোষা। নামঘোষা হ'ল মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা। যিবিলাক লিখিছিলে মাধৱদেৱৰ তাৰ ভিতৰত নামঘোষাটো হ'ল আটাইতকৈ ভাল লগা। আৰু ইয়াক হাজাৰী ঘোষা বুলিও কোৱা হয়। নাম The next question, how many plays did Shankardev write? শংকৰদেৱে মুঠ কেইখন অংকীয় নাট ৰচনা কৰিছিল? ৰাইট এনসাৰ অপশন এ 6 6খন। শংকৰদেৱে মুঠ 6খন অংকীয় নাট ৰচনা কৰিছিল। আগবাঢ়িছো থাৰ্ড কোৱেশ্চন লৈ Which is the oldest weekly newspaper in Assam? অসমৰ আটাইতকৈ পুৰণি সাতদিনীয়া বাতৰি কাকত কোনখন? তোমাৰ ৰাইট এনসাৰ অপশন সি জনমভূমি। জনমভূমি হ'ল আটাইতকৈ পুৰণি সাতদিনীয়া বাতৰি কাকত অৰ্থাৎ weekly newspaper. Question number 4. Where was the first session held for development of Assamese language? অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? আমাৰ ৰাইট আনসাৰ অপশন বি কলকাতা। অসমীয়া ভাষা উন্নতি সাধনী সভাৰ যেটো প্ৰথম অধিৱেশন হৈছিল হেতু ক'ত হৈছিল? কলকাতাত হৈছিল। আৰু এটো কেতিয়া হৈছিল এই অধিৱেশনখন? 1888 1888 চনত অসমীয়া ভাষা উন্নতি সাধনী সভা অনুষ্ঠিত হৈছিল। ঠিক আছে? তো question number 5. Who was the first to write a book for fairy tales in Assamese? অসমীয়া ভাষাত কোনে প্ৰথমে সাধুকথাৰ পুথি ৰচনা কৰিছিল? তোমাৰ ৰাইট আনসাৰ অপশন এ এলিজা ব্ৰাউন। এলিজা ব্ৰাউনে অসমীয়া ভাষাত প্ৰথমে সাধুকথাৰ পুথি ৰচনা কৰিছিল। আৰু কেতিয়া ৰচনা কৰিছিলে? ইন 1850 1850 চনত এলিজা ব্ৰাউনে প্ৰথমে সাধুকথাৰ পুথি ৰচনা কৰিছিল অসমীয়া ভাষাত। Question number 6. What is the name of the first book printed in Assamese? অসমীয়া ভাষাত ছপা হোৱা প্ৰথম পুথিখনৰ নাম কি? Most important question মনত ৰাখিবই আপোনালোকে। So ইয়াৰ ৰাইট আনসাৰটো হ'ল অপশন বি ধৰ্মপুস্তক। ধৰ্মপুস্তক হ'ল অসমীয়া ভাষাত ছপা হোৱা প্ৰথম অসমীয়া পুথি। আগবাঢ়িছো ইয়াৰ নেক্সট কোৱেশ্চন লৈ। Question number 7. Who is the author of the book ধন্য নৰ তনু ভাল? ধন্য নৰ তনু ভাল নামৰ পুথিখনৰ ৰচক কোন? তোমাৰ ৰাইট আনসাৰ অপশন ডি সৈয়দ আব্দুল মালিক। এই ধন্য নৰ তনু ভাল নামৰ পুথিখন সৈয়দ আব্দুল মালিকে ৰচনা কৰিছিল। তো আগবাঢ়িছো কোৱেশ্চন নম্বৰ 8 লৈ। Who gave বিষ্ণুপ্ৰসাদ ৰাভা the title of কলাগুৰু? কোনে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি দিয়ে? তোমাৰ ৰাইট আনসাৰ অপশন বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি দিছিল। আৰু কেতিয়া দিছিল এই উপাধি? তেওঁ কলাগুৰু উপাধি দিছিল 1840 চনত মনত ৰাখিব। আৰু বিষ্ণুপ্ৰসাদ ৰাভা আপোনাৰ এই কাশী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আছিল। Question number 9. Who is the first novel translated from English into Assamese? ইংৰাজী ভাষাৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম উপন্যাস কোনখন? Most important question. সময় মনত ৰাখিব লাগিব যে ইংৰাজী ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুদিত প্ৰথম উপন্যাস কোনখন? আমাৰ ৰাইট আনসাৰ অপশন সি পিলগ্ৰিমছ প্ৰগ্ৰেছ। পিলগ্ৰিমছ প্ৰগ্ৰেছ হ'ল ইংৰাজী ভাষাৰ পৰা অসমীয়া লৈ অনুদিত প্ৰথম উপন্যাস। পিলগ্ৰিমছ প্ৰগ্ৰেছ মানে হ'ল যাত্ৰীকৰ যাত্ৰা। তো কোৱেশ্চন নম্বৰ 10. Who is the Trinity of জোনাকী যুগ? জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন? তলত অপশন আছে কেইটামান তাৰে আমাৰ ৰাইট আনসাৰটো হ'ল অপশন এ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা এণ্ড হেমচন্দ্ৰ গোস্বামী। লক্ষ্মীনাথ বেজবৰুৱা,
চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিজনক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় তো কোৱেশ্চন নম্বৰ 11 Who was the first to write a book in Assamese on computer? কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া ভাষাত পুথি লিখি উলিয়াইছিল তোমাৰ ৰাইট আনসাৰ অপচন বি দিলীপ কুমাৰ দত্ত দিলীপ কুমাৰ দত্তই প্ৰথমে কম্পিউটাৰত অসমীয়া ভাষাত পুথি লিখি উলিয়াইছিল নেক্সট কোৱেশ্চন What are the place of Madhavdeva known by? মাধৱদেৱৰ নাটসমূহক কি নামেৰে জনাজাত মাধৱদেৱে যিবিলাক নাট ৰচনা কৰিছিল সেই নাটসমূহক কি বুলি জনা যায় ৰাইট আনসাৰ অপচন এ ঝুমুৰা মাধৱদেৱে যিবিলাক নাট ৰচনা কৰিছিল সেই নাটসমূহক ঝুমুৰা বুলি জনা যায় ঠিক আছে কোৱেশ্চন নম্বৰ 13 Who is the writer of the book কানখোৱা গ্ৰন্থৰ ৰচক কোন তোমাৰ ৰাইট আনসাৰ অপচন সি শ্ৰীধৰ কন্দলি কানখোৱাই শ্ৰীধৰ কন্দলিয়ে ৰচনা কৰিছিল ঠিক আছে তো কোৱেশ্চন নম্বৰ 14 What is the name of the first Assamese writer to be awarded the Gyanpith Award জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথম অসমীয়া সাহিত্যিকজনৰ নাম কি তোমাৰ ৰাইট আনসাৰ অপচন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথম অসমীয়া সাহিত্যিক আৰু এই কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত 1979 আৰু কিহৰ বাবে তেওঁ জ্ঞানপীঠ বঁটাৰে সন্মানিত হৈছিল তেওঁৰ নোবেল যেটো আছিল উপন্যাস মৃত্যুঞ্জয় তাৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটাৰে সন্মানিত হৈছিল তো আগবাঢ়িছো আমি 15 নম্বৰ কোৱেশ্চনলৈ What is the name of the first recorded Assamese play ৰেকৰ্ডিং কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি মোষ্টলি ইম্পৰ্টেন্ট যে ৰেকৰ্ডিং কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি তোমাৰ ৰাইট আনসাৰ অপচন বি ৰুক্মিণী হৰণ হল ৰেকৰ্ডিং কৰা প্ৰথম অসমীয়া নাটক Question number 16 Which magazine is said to have marked the beginning of the modern era of Assamese literature কোনখন আলোচনী উলুৱাৰ সময়ৰ পৰা অসমীয়া সাহিত্যৰ আধুনিক যুগ আৰম্ভ হোৱা বুলি কোৱা হয় তোমাৰ ৰাইট আনসাৰ অপচন সি জোনাকী যেতিয়া জোনাকী আলোচনীখন পাবলিছ হৈছিল আৰু তেতিয়াৰ পৰাই আধুনিক যুগৰ আৰম্ভ হোৱা বুলি কোৱা হয় Question number 17 What is the name of the first Assamese daily newspaper প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি তোমাৰ ৰাইট আনসাৰ অপচন এ দৈনিক বাতৰি হল অসমীয়া দৈনিক বাতৰি কাকত আমি আগবাঢ়িছো 18 নম্বৰ কোৱেশ্চনলৈ What is the name of the first English daily newspaper published from Assam অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি আমাৰ ৰাইট আনসাৰ অপচন বি দা আসাম ট্ৰিবিউন হল অসমৰ পৰা প্ৰকাশিত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত তো কোৱেশ্চন নম্বৰ 19 What is the name of the first Assamese magazine published for women মহিলাসকলৰ বাবে প্ৰকাশিত প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি তোমাৰ ৰাইট আনসাৰ অপচন বি ঘৰ জেউতি হল মহিলাসকলৰ বাবে প্ৰকাশিত অসমীয়া আলোচনী এটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামৰ বাবে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তো কোৱেশ্চন নম্বৰ 20 or last question of this video When was the Bengali language spoken in Assam অসমত বাংলা ভাষা কেতিয়ালৈ প্ৰচলিত আছিল তোমাৰ ৰাইট আনসাৰ অপচন এ 1836 to 1873 1836 চনৰ পৰা 1873 চনলৈ অসমত বাংলা ভাষা প্ৰচলিত আছিল আৰু এই সময়ছোৱাক অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ বুলি কোৱা হয় মোস্ট ইম্পৰ্টেন্ট এনেকুৱা যে অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ কোনটো অপচন দি দিব তেতিয়া আমি অপচনটো কোনটো সিলেক্ট কৰিম 1836 to 1873 তো এইখিনি আছিল আজিৰ ভিডিঅ'ৰ প্ৰশ্ন কেইটা সো যদি ভাল লাগিছে তেতিয়া হলে ভিডিঅ'টো লাইক কৰিব আৰু শেয়াৰ কৰিব